স্বাগতম জনাইছোঁ গগৈ সিষ্টাৰ আন এটি ভিডিঅ'লৈ। আজি বহু দিনৰ বিৰতিৰ পাছত আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'ৰ সৈতে বলক তেন্তে আজি আমি কি বনাওঁ চাওঁ। এয়া চাওক, আমি ময়দা 1 গিলাচ জোখেৰে লৈ ল'লোঁ। এতিয়া নিমখ 1 চামুচ দি দিছোঁ। তাৰপাছত চেনি 1 চামুচ দিছোঁ। ইয়াতে অলপকৈ ৰিফাইন দি ভালকৈ সানি ল'ম। ময়দাখিনি জোখেৰে অলপ ৰিফাইনখিনি দিব লাগে। ইয়াতে আকৌ বেকিং 1 চামুচ দি দিছোঁ। তাৰপাছত ইয়াত দৈ দি আমি ভালকৈ মঠিম। ইয়াত আমি পানী ব্যৱহাৰ নকৰোঁ, দৈ দিয়ে ভালকৈ মঠিম। ভালকৈ এনেকৈ ডো বনাই ল'ম। ভালকৈ আটা মঠাটো আপোনালোকে মঠি ল'ব। গম পাইছে চাগে দেখি পিনি কি বনাম। আমি আজি বনাম ঘৰতে চিকেন পিজ্জা। তো সেই আধা ঘণ্টাৰ বাবে আমি ডোটো ৰাখি থ'লোঁ। বাকী এতিয়া আমি চব্জিখিনি কাটি ল'লোঁ। কি চব্জি দিম, আপোনালোকে বিভিন্ন ধৰণৰ চব্জি দিব পাৰে। আৰু আমি টমেটো চচ আৰু হোৱাইট চচখিনি ঘৰতে বনাম। টমেটো চচটো কেনেকৈ বনাওঁ চাওঁ আহক। টাৱাখনত তেল দি ল'লোঁ। গৰম হোৱাৰ লগে লগে নহৰুখিনি দিলোঁ। ইয়াতে আমি এতিয়া নহৰু ভাজা হৈ গ'লে পিঁয়াজখিনি দি দিছোঁ। আমি মাংসখিনিও ফ্ৰাই কৰিছিলোঁ, কিন্তু ভিডিঅ'টোহে কৰা নহ'ল। মাংসখিনি তাৰ আগতে ফ্ৰাই কৰি লৈছিলোঁ। পিঁয়াজখিনি ভাজা হৈ গৈছে প্ৰায়। আমাৰ ইয়াতে এতিয়া বিলাহীখিনি দি দিছোঁ। পিচি থোৱা বিলাহীখিনি দি দিছোঁ। ইয়াতে ঘৰতে শুকান জলকীয়া গুড়া কৰি লোৱা গুড়ি দি দিছোঁ আৰু জালুকৰ গুড়িও দি দিছোঁ। নিমখ দি দিছোঁ। এইখিনি ভালকৈ ভাজি ল'ম, বিলাহী গলি যোৱালৈকে আমি ভাজি থাকিম। আপোনালোকে এনেকৈ ঘৰতে বনাই খাই চাবচোন, খুবেই সোৱাদ হয় খাবলৈ। এতিয়া আমি বনাম হোৱাইট চচৰ কাৰণে আমি টাৱা এখন পাতি ল'লোঁ, আকৌ বাটাৰ দি ল'লোঁ। ইয়াতে এতিয়া ময়দা 1 চামুচ দি দিছোঁ। এইখিনি ভালকৈ ভাজি ল'ম। ইয়াতে জালুকৰ গুড়াও দি দিছোঁ, নিমখ অলপ দিলোঁ। তাৰপাছতে এইখিনি অলপ দেৰি গাখীৰ দি ভালকৈ সিজাম। এয়া চাওক, আমাৰ হোৱাইট চচো হৈ গৈছে। এতিয়া আমি ডোটো আধা ঘণ্টা ৰখাৰ পিছত উলিয়াই লৈছোঁ। এইখিনি আকৌ ভালকৈ বেলিবও পাৰে আপোনালোকে, বেলনা মাৰি দি। আমি এনেকৈ হাতেই গোল বনাই লৈছোঁ, চেপেটা কৰিম হাতে। এয়া চাওক, হাতে এনেকৈ বহলাই দিছোঁ। আপোনালোকে পিজ্জা অ'ভেনতে নহয় কেৰাহীটো বনাব পাৰে। যদি নাজানে আমাক কমেণ্ট কৰি সুধিব, আমি জনাই দিম। এয়া চাওক, হৈ গৈছে। এতিয়া এইটো আমি ট্ৰেখনত ঠাই ল'ম। ট্ৰেখনত আমি ৰিফাইন লগাই লৈছিলোঁ। অ'ভেনৰ ট্ৰেখনত ৰিফাইন লগাই লোৱা হৈছে। তাৰপিছত ইয়াতে অলপ চেপেটা কৰি ল'লোঁ আৰু জোঙা চামুচ দি এনেকৈ ফুটা কৰি লৈছিলোঁ যাতে পিজ্জাটো সিজে। তাৰপাছত ইয়াতে টমেটো চচখিনি দি দিছোঁ। তাৰপাছত হোৱাইট চচখিনি দিয়া হৈছে। আমি চীজ বনাব নোৱাৰিলোঁ, সময় বহুত কম আছিলে। খাবলৈ মন গৈছিলে, চব পটককৈ বনালোঁ আৰু ৰেচিপিটো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ভাবিলোঁ বনাইছোঁ যেতিয়া আপোনালোককো দেখাওঁ, নে কি কয়। এতিয়া ইয়াতে ভেজিটেবলছ আৰু মাংসখিনি ভালকৈ সজাই লৈছোঁ। ভেজিটেবল আপোনালোকৰ ওপৰত কথা, যিমান দিয়ে। এতিয়া এইটো অ'ভেনটো আমি 5 মিনিটৰ কাৰণে গৰম কৰি লৈছিলোঁ আৰু এনেকৈ অ'ভেনত দি দিয়া হৈছিলে। আমি আধা ঘণ্টাৰ বাবে ৰাখি থ'ম। চবৰে বেলেগ বেলেগ টাইমিং, অ'ভেনৰ ওপৰত কথাটো চাই ল'ব আপোনালোকে। এয়া চাওক, আমাৰ পিজ্জা হৈ গৈছে। যদি আমাৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু আমাৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।